নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ইউটিউব চেনেল টেকনিকেল জ্ঞান আছামিজ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমাৰ সকলোৰে মনত এটা প্ৰশ্ন আছে যে আমি পাৱাৰ বেংকেৰে চাৰ্জ দিলে মোবাইলৰ বেটেৰীবোৰ বেয়া হৈ যায় নেকি? তো বন্ধুসকল, সাধাৰণ কথাত ক'বলৈ গ'লে আমি পাৱাৰ বেংকে মোবাইল চাৰ্জ দিব পাৰিম নে নোৱাৰিম তাক লৈ বহুত চিন্তা যে বেটেৰীটো বেয়া হৈ যাব নেকি, মোবাইলটো বেয়া হৈ যাব নেকি। তো বন্ধুসকল, আজি মই ক'ম আপোনালোকক পাৱাৰ বেংকে চাৰ্জ দিলে মোবাইলৰ বেটেৰী বেয়া হ'ব নে নহয়, আৰু আমি ডুপ্লিকেট পাৱাৰ বেংক কেনেকৈ চিনাক্ত কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম কথাটো হ'ল যে আমি পাৱাৰ বেংকে মোবাইল চাৰ্জ দিলে মোবাইলৰ বেটেৰী বেয়া হোৱাৰ কোনো প্ৰশ্নই নুঠে। পাৱাৰ বেংকটো উলিয়াইছেই ন, সেইকাৰণে। কিন্তু বন্ধুসকল, এটা কথা, আমি পাৱাৰ বেংকটো ডুপ্লিকেট নে আচলি সেইটো চাব লাগিব। কিছুমান ডুপ্লিকেটো পাৱাৰ বেংক ওলাইছে বজাৰত, সেইখিনিয়ে কিন্তু চাৰ্জ দিলে মোবাইলটো বেয়া হোৱাটো 100% চিয়'ৰ। কিন্তু আমি যদি ব্ৰেণ্ডেড কোম্পানীৰ পাৱাৰ বেংকে মোবাইল চাৰ্জ দিওঁ, তেতিয়াহ'লে আমাৰ মোবাইলৰ বেটেৰী কোনো বেয়া নহয়। কথাটো এইটোৱেই। তো এতিয়া হ'ল ডুপ্লিকেট পাৱাৰ বেংক আমি কেনেকৈ ধৰা পেলাম। তাৰ বাবে মই 7টা টিপছ আপোনালোকলৈ লৈ আহিছোঁ। তো প্ৰথমটো হ'ল পাৱাৰ বেংকটোৰ ওজনটো। আমি পাৱাৰ বেংকটোৰ ওজনটো চাই আমি ক'ব পাৰিম যে এইটো পাৱাৰ বেংকটো ডুপ্লিকেট নে আচলি। ওজনটো যদি কম হয় বেলেগতকৈ, তেতিয়া আমি গম পাই যাম। 2 নম্বৰটো হ'ল পাৱাৰ বেংকটোৰ ডিটেইলছটো। কিছুমানে অকল লগ'টো দিয়া থাকে। ধৰি লওক এম আই পাৱাৰ বেংক এটা। এম আই পাৱাৰ বেংকটো যিটো ডুপ্লিকেট, তাত অকল লগ'টোহে দিয়া থাকিব। এনেকৈ অকল লগ'টো থাকিব, তাত একো ডিটেইলছ নাথাকে। তো 3 নম্বৰটো হৈছে যিবোৰ ব্ৰেণ্ডেড কোম্পানীৰ পাৱাৰ বেংক, সেইবোৰত মাত্ৰ 10,000 বা 20,000 mAh কৈ বেটেৰী অধিক ক্ষমতাশালী বেটেৰী নিদিয়ে। যিবোৰত 30,000 40,000 বেটেৰী দিয়ে, সেইখিনি পাৱাৰ বেংক ডুপ্লিকেট। তো বন্ধুসকল, তাৰ 4 নম্বৰ টিপছটো হৈছে বন্ধুসকল, পাৱাৰ বেংক ক্ৰয় কৰোঁতে আমি তাৰ লগত ৱাৰেণ্টি কাৰ্ডটো বিচাৰিব লাগে। ভাল পাৱাৰ বেংকবোৰৰ লগত ৱাৰেণ্টি কাৰ্ড থাকেই। 6 মাহ, 3 মাহ, এবছৰ এনেকৈ ৱাৰেণ্টি কাৰ্ড থাকেই। তাৰপিছত 5 নম্বৰটো হৈছে ব্ৰেণ্ডেড কোম্পানীৰ পাৱাৰ বেংকটোৰ দামতকৈ যদি সেই একেটা পাৱাৰ বেংক আমি কম দামত পাওঁ, ধৰি ল'লোঁ এটা পাৱাৰ বেংক 4,000 টকা, আমি পাইছোঁ 1,500 টকা। তো বন্ধুসকল, সেই পাৱাৰ বেংকটো বেয়া হোৱাৰ সম্ভাৱনা থাকে। অফাৰ চলিব পাৰে, কিন্তু বহুত যদি কমি যায়, তেন্তে পাৱাৰ বেংকটো ডুপ্লিকেট হোৱাৰ চান্স থাকে। 6 নম্বৰ কাৰণটো হৈছে যিবোৰ পাৱাৰ বেংকত বিভিন্ন বেলেগ বস্তু সংযুক্ত হৈ থাকে, যেনেকৈ লাইট, মিউজিক, তেনেকুৱা ধৰণৰ যিবোৰ সংযুক্ত হৈ থাকে, সেইবোৰ পাৱাৰ বেংক ডুপ্লিকেট। আৰু একেবাৰে লাষ্টৰটো 7 নম্বৰ টিপছটো হৈছে যে ব্ৰেণ্ডেড কোম্পানীৰ ভাল পাৱাৰ বেংকবোৰ ফিনিচিংটো ধুনীয়া, ষ্টাইলিছ, ফিনিচিংটো মজা। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ যাতে অকণো নাপাহৰে।